নমস্কাৰ সকলোলৈকে। বৰ্তমান আমি উপস্থিত আছোঁ নুৰুলৰ ষ্টুডিঅ'ত আৰু চাওঁতে চাওঁতে আমাৰ হেঁপাহৰ ৰঙালী আহি পদূলি মুখত। আৰু এই বহাগৰ প্ৰাকখনত আচলতে আমি বিহুলৈ বুলি সাজু হৈছোঁ গীতৰ অনুষ্ঠান কৰিবলৈ, আৰু সেই উদ্দেশ্যেৰে এটি আমি কাভাৰ ছং গাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। গীতটি সকলোৱে পৰিচিত, জোন বাই। আচলতে জুবিন দা আৰু ভিতালী বাইদেউৰ অবিহনে আমি বিহুক কল্পনাই কৰিব নোৱাৰোঁ। তেখেতসকলৰ কণ্ঠই আচলতে মোহাচন্ন কৰি ৰাখিছিল আমাৰ সকলোকে। গতিকে যিহেতু অবৰ্তমানত তেওঁলোকৰ আমি তেখেতসকলক এনেধৰণে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি প্ৰাণত লৈ গাবলৈ চেষ্টা কৰিছোঁ। আৰু ভণ্টীয়ে দীপ্তিমণি তাই, আমি একেলগে বহুতো অনুষ্ঠান কৰিছিলোঁ আৰু ভালে কেইবছৰ আগতে আমি গাইছিলোঁ একেলগে। কিন্তু এতিয়া আমি পুনৰ গীত গাম বুলি আমি আৰু প্ৰস্তুতি চলাইছোঁ। তাৰ মানে পৰিপ্ৰেক্ষিতত এটি গীত জোনবাই গীতটি কাভাৰ ছং ৰূপে আমি আজি গাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মই গোৱা নাই, ভণ্টীয়ে আজি গালে আৰু বহুত ধুনীয়াকৈ গাইছে, মৰম লগাকৈ কষ্ট কৰি গাইছে। গতিকে নুৰুলে কিবা এটা ক'ব গীতটোৰ বিষয়ে। হয়, নমস্কাৰ। দীপ্তি বা বহুত মোৰ পুৰণি চিনাকি। দীপ্তিৰ লগত তাৰ ভাল সম্পৰ্ক আগৰ পৰাই আছে। আজি বহুদিনৰ মূৰত মানে মই ষ্টুডিঅ'ত প্ৰথম আহিছে। আগতে অহা নাই মানে ইয়াত নাথাকে যে, দূৰত থাকে। ভাল গাইছে আৰু ট্ৰেকত গাইছে, মিউজিক কৰা নাই, ট্ৰেকতে গাইছে, খুব সুন্দৰ গাইছে। আৰু অতি কম সময়ৰ ভিতৰত আপোনালোকে শুনিবলৈ পাব। সকলোৱে গীতটো আদৰি ল'ব বুলি আশা ৰাখিছোঁ। হয়, সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ ভণ্টী আৰু মই গোৱা যিটো জোনবাই গীতটি, জুবিন দা আৰু ভিতালী বাইদেৱে গোৱা, যিটো গীত নহ'লে আচলতে বিহুৱে আমাৰ অসম্পূৰ্ণ হৈ ৰয়, তেনেকুৱা এটা গীত। গতিকে আমি তেখেতসকলক আচলতে অনুভৱ কৰি, প্ৰাণত অনুভৱ কৰি এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু আমাৰ যদি কিবা ভুল ভ্ৰান্তি আছে আপোনালোকে আমাক আঙুলিয়াই দিব। আৰু পুনৰবাৰ বিহুলৈ শুভেচ্ছা জনাই আপোনালোকলৈ ভিডিঅ'টি আগবঢ়াই দিম।